Welcome to Bidyasiri College of Pharmacy. আহিগল হাই সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীৰ কাৰণে গুড নিউজ। ইতিমধ্যে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসীয়ে গুড নিউজ লৈ আহিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে বি ফাৰ্ম আৰু ডি ফাৰ্ম একেবাৰে কম খৰচত পঢ়িব বিচাৰে তেওঁলোকৰ কাৰণে একমাত্ৰ বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসীয়ে গুড নিউজ লৈ আহিছে। এইখন ইনষ্টিটিউট 2019 চনত স্থাপিত হৈছে। PCI ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ আৰু গভৰ্ণমেণ্ট অফ কৰ্ণাটকা বোৰ্ড অফ এক্সামিনেশ্যন অথৰিটি ফাৰ্মাসীৰ দ্বাৰা এপ্ৰুভড, অৰ্থাৎ এইখন অনুমোদিত এখন ইনষ্টিটিউট। বৰ্তমান এইখন ইনষ্টিটিউশ্যনত বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এডমিশ্যন চলি আছে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব, ন' এণ্ট্ৰেন্স এক্সাম। অৰ্থাৎ এইখন ইনষ্টিটিউশ্যনত এডমিশ্যন ল'বলৈ হ'লে কোনো ধৰণৰ এণ্ট্ৰেন্স পৰীক্ষা দিব নালাগে, আৰু ইয়াতে যদি এডমিশ্যন লয় তেতিয়াহ'লে স্কলাৰশ্বিপ লাভ কৰিব পাৰিব। বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসীয়ে যে কেৱল মাত্ৰ লিখা পঢ়াৰ ওপৰত গুৰুত্ব দিয়ে তেনেকুৱা নহয়। ইয়াৰ উপৰিও ওনাম, হোলী, এথনিক ডে, উইমেন্স ডে, ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰে। এইখন ইনষ্টিটিউশ্যনত ছেপাৰেট বয়েজ হোষ্টেল ফেচিলিটিজ, গাৰ্লছ হোষ্টেল ফেচিলিটিজ, লগতে উন্নতমানৰ লাইব্ৰেৰী আৰু লেবৰেটৰীজ আছে। মাষ্টাৰ্ছ আৰু PhD কোৱালিফিকেশ্যন থকা হাই এক্সপিৰিয়েঞ্চ টিচাৰসকলে ইয়াতে ছাত্ৰ ছাত্ৰীক টিচিং দিয়ে, আৰু এইসকল টিচাৰৰ 10 ইয়াৰ্ছ ইণ্ডাষ্ট্ৰী আৰু টিচিঙত এক্সপিৰিয়েঞ্চ আছে। আৰু ইয়াতে বি ফাৰ্ম আৰু ডি ফাৰ্ম কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে মেড প্লাছ, এপ'ল', নাৰায়ণা হেল্থ চিটি, মাইক্ৰ'লেবছ এনেকুৱা ধৰণৰ বিভিন্ন কোম্পানীত প্লেচমেণ্ট পায়। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে একেবাৰে কম খৰচত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িব পাৰে। একমাত্ৰ এইখন ইনষ্টিটিউশ্যনত বি ফাৰ্মৰ ফিজ হৈছে কেৱল মাত্ৰ 70,000 পাৰ ইয়াৰ, আৰু ডি ফাৰ্মৰ ফিজ হৈছে ফাৰ্ষ্ট ইয়াৰত 50,000 আৰু ছেকেণ্ড ইয়াৰত কেৱল মাত্ৰ 30,000। আৰু বি ফাৰ্ম লেটাৰেল এণ্ট্ৰি ইয়াতে ছাত্ৰ ছাত্ৰী ফিজ ল'ব কেৱল মাত্ৰ 70,000 পাৰ ইয়াৰ। গতিকে অসমৰ ছাত্ৰ ছাত্ৰীসকলে যদি একেবাৰে কম খৰচত এই বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসীত বি ফাৰ্ম আৰু ডি ফাৰ্ম পঢ়িব বিচাৰে তেতিয়াহ'লে এতিয়াই কণ্টেক্ট কৰিব পাৰে। এইখন ইনষ্টিটিউশ্যনৰ ৱেবছাইট হৈছে vidyasri.coop.edu.in, লগতে 9809565758 এইটো নম্বৰত যোগাযোগ কৰিব পাৰে, অথবা 8050410565 আৰু 5 এইটো নম্বৰত কল কৰি শিক্ষাৰ্থীসকলে অধিক জানিব পাৰিব আৰু ইনষ্টেণ্ট এডমিশ্যন ল'ব পাৰিব। বৰ্তমান এইখন ইনষ্টিটিউশ্যনত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এডমিশ্যন অ'পেন কৰিছে। অসমৰ ছাত্ৰ ছাত্ৰীসকলে যদি সঁচাকৈ একেবাৰে কম খৰচত এই বিদ্যাশ্ৰী কলেজ অফ ফাৰ্মাসীত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এই দুটা নম্বৰত কণ্টেক্ট কৰিব পাৰে। লিমিটেড ছিট, ন' এণ্ট্ৰেন্স এক্সাম, এডমিশ্যন ইজ গয়িং অন, 100% স্কলাৰশ্বিপ।